নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম যিসকল ব্যক্তিয়ে অসমৰ বাহিৰত আছে আৰু অসমত আহিবলৈ খোজে আপোনালোকে অনলাইনত এটা আবেদন কৰিব লাগিব। সেইটোৰ কাৰণে আপোনাৰ ৱেবছাইটত লিংক দিয়া হৈছে। কোনোবাই মোবাইলত SMS পোৱা নাই, SMS অহা নাই, আৰু মই এই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। OTP নোহোৱাকৈ আপুনি এপ্লাই কৰিব অনলাইনত। মই বেচিক্স দেখুৱাই দি আছোঁ আপুনি কেনেকৈ অনলাইনত এপ্লাই কৰিব। আৰু ইয়াতে লেখা আছে আপোনাৰ অস্বীকৃতি। এই পঞ্জীয়ন প্ৰক্ৰিয়া কেৱল বহিৰাজ্যত আবদ্ধ লোকসকলে ৰাজ্যত কোৱাৰেণ্টাইন ব্যৱস্থা প্ৰদান কৰা আৰু তেওঁলোকক নিৰীক্ষণ কৰাৰ বাবে প্ৰযোজ্য, আৰু ইয়াৰ দ্বাৰা ভ্ৰমণ অগ্ৰাধিকাৰ পোৱাৰ কোনো নিশ্চয়তা নাই। এই তথ্য সম্পৰ্কিত চৰকাৰী বিভাগক জনোৱা হোৱাৰ লগতে COVID-19 সম্পৰ্কীয় কোনো পদক্ষেপ নিশ্চিতকৰণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হ'ব। তো আশা কৰোঁ বুজিয়ে পালে। তো আপোনালোকক দেখুৱাই দিছোঁ বেচিক্স আপোনালোকে কেনেকৈ এপ্লাই কৰিব অনলাইনত। যাত্ৰা হিচাপে এটা আপোনাৰ চিলেক্ট কৰিব লাগিব গ্ৰুপ। আপোনালোকৰ যদি গ্ৰুপ থাকে গ্ৰুপত চিলেক্ট কৰিব, ফেমিলি থাকিলে ফেমিলিত ক্লিক কৰিব, আৰু ইণ্ডিভিজুৱেল। মই ইণ্ডিভিজুৱেল ছিংগল আছোঁ যিহেতু ইণ্ডিভিজুৱেলত ক্লিক কৰিম। যাত্ৰাৰ ব্যৱস্থা ইয়াতে আপুনি দিব ভ্ৰমণৰ সময়ত প্ৰশাসন চৰকাৰৰ সহায়তা বিচাৰি আবেদন। এইটোত ক্লিক কৰিব। যাত্ৰাৰ ধাৰণ, এটা ধাৰণটো দিব দিছোঁ ওৱান ৱে ৰিটাৰ্ণ টাইপ। আপুনি অসমত যায় আকৌ ঘূৰি আহিব খোজে নেকি? যদি ঘূৰি আহিব খোজে তেন্তে 2 নম্বৰটো দিব। আমি 1 নম্বৰটো দি দিলোঁ। ৰিমাৰ্কছ, এতে মন্তব্য, এতে কিবা এটা লিখি দিব আপুনি কিহৰ কাৰণে আপুনি অসমত যাব। তাৰপিছত আপুনি ইয়াতে নামটো দিব, আপোনাৰ নামখন দিব, আপোনাৰ নিজৰ নাম, আপোনাৰ মোবাইল নাম্বাৰখন দিব ইয়াতে। তাৰপিছত আপোনাৰ ইমেইল নাম্বাৰখন দিব। কেটাগৰী, আপোনাৰ ইয়াতে কেটাগৰী আপুনি কোনটো কেটাগৰী হয়। আপুনি যদি পৰ্যটক, তীৰ্থযাত্ৰী, ছাত্ৰ ছাত্ৰী, ৰোগী, আপুনি এইটো আদাৰ্ছ মাৰি দিব। তাৰপিছত আপুনি ইয়াতে লিখিব লিংগটো, আপুনি পুৰুষ হ'লে পুৰুষ দিব, মহিলা হ'লে মহিলা দি দিব, বয়সটো দি দিব আপোনাৰ। তাৰপিছত আপুনি ইয়াতে কোনো যাত্ৰী উল্লেখিত ৰোগত আক্ৰান্ত নেকি, হৃদয় ৰোগ, শ্বাসজনিত ৰোগ, যকৃত ৰোগ, লিভাৰ কেঞ্চাৰ, এনেকুৱা কোনো আপোনাৰ ৰোগ আছে নেকি, তেন্তে আপুনি য়েছ দিব। আৰু যদি নাই তেন্তে আপুনি ইয়াতে ন যে আছে এই এইটো নট ক্লিক কৰি দিব। এই নট ক্লিক কৰি দিব আপুনি। তাৰপিছত প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ, বৰ্তমানৰ ঠিকনাৰ বিৱৰণ। আপুনি কোন ঠাইত আছে অসমৰ বাহিৰত, কোনটো ষ্টেট, কোনটো ডিষ্ট্ৰিক্টত, সেই ঠাইখিনি আপুনি ভালদৰে পূৰণ কৰিব। ইয়াতে ৰাজ্যটো দিব, কোনটো ৰাজ্যত আছে। তামিলনাডু হ'লে তামিলনাডু দি দিব। তাৰপৰা বেলেগ ষ্টেটৰ হ'লে মুম্বাইতো নহয়, মহাৰাষ্ট্ৰ হ'লে আপুনি মহাৰাষ্ট্ৰ দি দিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব ইয়াতে আপোনাৰ যিটো ৰাজ্যত আছে আপুনি। পিনক'ডটো দি দিব। তাৰপিছত পুলিচ ষ্টেচন কোন ঠাইত, সেই পুলিচ ষ্টেচনটো দি দিব। তাৰপাছত ইয়াতে চাই আছে ঠিকনা, এড্ৰেছ টু হুইচ ইউ আৰ ট্ৰেভেলিং টু, আপুনি যাত্ৰা কৰিব লগা ঠাইৰ ঠিকনা। আপুনি অসমত কোনটো ঠাইত যাব, আপোনাৰ ঘৰ সেই ঠাইৰ ঠিকনাটো আপুনি দি দিব। ইয়াতে লিখিব এড্ৰেছ আপোনাৰ, টাউন হ'লে টাউন দি দিব, প্ৰথমত টাউন লিখিব, আৰু ভিলেজ হ'লে আপোনাৰ ভিলেজটো আগত লিখি তাৰপিছত আপোনাৰ গ্ৰামৰ নাম আৰু আপোনাৰ পুলিচ ষ্টেচনখন দিব। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি দিব। তাৰপিছত পুলিচ ষ্টেচনখন দি দিব, আপোনাৰ বসবাস কৰা ঠাইত আপোনাৰ পুলিচ ষ্টেচন কোনটো সেইটো দি দিব। পিনক'ড, আপোনাৰ পিনক'ডখন দি দিব, চাৰ্কলটো দি দিব। আৰু ইয়াতে দুটা অপশ্যন আছে, আৰবান হ'ল টাউন এলেকাৰ, আৰু ৰুৰেল হ'ল গ্ৰাম অঞ্চলৰ। তো সেইটো দি দিলোঁ। তাৰপিছত ইয়াতে চিটিটো চিলেক্ট কৰি দিব আপোনাৰ ডিষ্ট্ৰিক্টৰ। বৰপেটা হ'লে বৰপেটা দিব, বঙাইগাঁও হ'লে বঙাইগাঁও দি দিব। ৱাৰ্ড নম্বৰটো দি দিব। আপুনি যদি টাউনত বসবাস কৰে তেন্তে আপোনাৰ ৱাৰ্ড নাম্বাৰখন দি দিব, আৰু যদি ভিলেজ গ্ৰাম অঞ্চলত বসবাস কৰে তেন্তে আপোনাৰ ৱাৰ্ড নাম্বাৰখন দি দিব। ডিক্লেৰেশ্যন, ইয়াতে কোৱা হৈছে মই সজ্ঞানে ওপৰত উল্লেখিত সকলো তথ্য সত্য, শুদ্ধ আৰু উল্লেখিত তথ্যসমূহ কিবা ভুল ভ্ৰান্তি থাকিলে আইনমত দণ্ডনীয় হ'ম বুলি মই জ্ঞাত। মই সময়ে সময়ে জাৰি কৰা স্বাস্থ্য সম্পৰ্কিত সমস্ত নিৰ্দেশ মানি চলিম। তে আশা কৰোঁ বুজিয়ে পালে। তাৰপিছত ৱাৰ্ড ভেৰিফিকেশ্যন, আপোনাক কোনো OTP দিব নালাগে, মোবাইল নাম্বাৰ কোনো দিব নালাগে, আপোনাৰ জাষ্ট ৱাৰ্ড ভেৰিফিকেশ্যন। এই ইয়াতে কাপচাখিনি যে চাই আছে, এই কাপচাখিনি জাষ্ট এইখিনি আপুনি ইয়াতে পূৰণ কৰি দিব। এইখিনি ইয়াতে লিখি দিব। দিয়াৰ পিছত ইয়াতে যে ছাবমিট চাই আছে, ছাবমিট, ডাইৰেক্ট এই ছাবমিটত আপুনি ক্লিক কৰি দিব। ক্লিক কৰা দিয়াৰ লগে লগে আপোনাৰ ফৰ্মখন এপ্লাই হৈ গ'ল। তাৰপিছত আপুনি
ট্ৰাক কৰি চাব আপোনাৰ ফৰ্মখন একচেপ্ট হ'ল নে নহ'ল। এই এটা লিংক আছে মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ক্লিক কৰি চাই ল'ব। আৰু ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰিব আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে তেন্তে আমাৰ ফেচবুক পেজখন লাইক কৰিব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। ধন্যবাদ।